হস্পিটেল নহয় কিন্তু কল কাৰখানাহে কল কাৰখানাত এগৰাকী নাৰ্ছে কেনেকৈনো কাম কৰে আপুনি জানেনে অকুপেশনাল হেলথ নাৰ্ছে কৰ্মচাৰী বান্ধৱ হয় ইনজুৰি ষ্ট্ৰেছ প্ৰপাৰ হাইজিন মেনেজমেণ্ট সেফটি ট্ৰেইনিং আদি সকলোবোৰতে গুৰুত্বপূৰ্ণ ভূমিকা লয় স্টেপ 1 বিএসসি নাৰ্ছিং নহলে বা জিএনএম কোৰ্স পাছ কৰক স্টেপ 2 পাব্লিক হেলথ নহলে বা অকুপেশনাল হেলথৰ বিশেষ কোৰ্স লওক স্টেপ 3 এমএনসি অইল কোম্পানিজ বা ম্যানুফ্যাকচাৰিং প্লান্ট বা আইটি অফিসত আপুনি এপ্লাই কৰিব পাৰে ONGC কোল ইণ্ডিয়া অইল টাটা টেক মহিন্দ্ৰা বা নেছলে এই সকলোবোৰ কোম্পানিজত অকুপেশনাল হেলথ নাৰ্ছৰ ৰেগুলাৰ হায়াৰিং আছে ভাৰতত আৰম্ভণি স্যালাৰি হৈছে প্ৰতি মাহে 25000 পৰা 45000 টকা পৰ্যন্ত আৰু এব্ৰড যেনে USA গাল্ফ বা অষ্ট্ৰেলিয়াত প্ৰতি মাহে 2.5 লাখ টকাৰ ওপৰতো আপুনি উপাৰ্জন কৰিব পাৰে কল কাৰখানা আইটি এয়াৰপোৰ্ট আদি সকলোবোৰ ঠাইতে নাৰ্ছে নিজৰ স্থান বনাব পাৰে এনে ধৰণৰ আৰু অধিক নাৰ্ছিং কেৰিয়াৰৰ বিষয়ে জানিবলৈ ফলো কৰক নাৰ্ছিং শালা